নমস্কাৰ বিনিয়োগী ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আদিবোৰ কৰি দিব আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। বন্ধুসকল, আজি আমি আলোচনা কৰিব ওলাইছোঁ এটা ডাঙৰ আপডেটৰ ওপৰত, যিটোক লৈ বহুতৰ মাজত কনফিউজন হোৱা দেখা গৈছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি দেখিব পাৰিছে যে আপডেটটো হৈছে ছানডেৰ দিনাও শ্বেয়াৰ মাৰ্কেট অ'পেন থাকিব। চ' বহুতৰ মাজত কনফিউজন হৈছে যে ইয়াত কোনটো ছানডেৰ কথা কোৱা হৈছে। তো আপোনালোকৰ কনফিউজন দূৰ কৰিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে ইয়াত যিটো ছানডেৰ কথা কোৱা হৈছে সেইটো কামিং ছানডে নহয়, কিয়নো 25 জানুৱাৰীও ছানডে। ইয়াত যিটো ছানডেৰ কথা কোৱা হৈছে সেইটো 1 ফেব্ৰুৱাৰীৰ ছানডে। আপোনালোকৰ নিশ্চয় মনত আছে যে 1 ফেব্ৰুৱাৰীৰ দিনটো ফাইনেন্স মিনিষ্টাৰে ইউনিয়ন বাজেট উত্থাপন কৰে আৰু এইবাৰ 1 ফেব্ৰুৱাৰীৰ দিনটো হৈছে ছানডে। তো সেইকাৰণেই এইবাৰ ছানডেৰ দিনাও NSE আৰু BSEয়ে ফুল ট্ৰেডিং ডে কৰিব। এইয়া জনসত্তাৰ ৱেবছাইট, আপুনি ইয়াত ডিটেইলত পঢ়ি চাব পাৰে। তো আপুনি এতিয়া নিশ্চয় কনফাৰ্ম হৈছে যে ইয়াত কোন ছানডেৰ মাৰ্কেট অপেনিঙৰ কথা কোৱা হৈছে। আৰু চাওক, এনেকুৱা বহু বছৰৰ পাছত হোৱা দেখিবলৈ পোৱা গৈছে। দেখিব পাৰিছে যে 9 বছৰৰ পাছত শ্বেয়াৰ মাৰ্কেট ছানডেত অ'পেন হোৱা দেখিবলৈ পোৱা গৈছে। এনেকুৱা 9 বছৰৰ আগতে 2017ত দেখিবলৈ পোৱা গৈছিল। সেইদিনাও 1 ফেব্ৰুৱাৰীৰ ছানডে আছিল আৰু বাজেট ডে আছিল। চ' তেতিয়াও মাৰ্কেট অ'পেন থকা দেখিবলৈ পোৱা গৈছিল। তো 9 বছৰৰ পাছত এইবাৰো 1 ফেব্ৰুৱাৰীৰ দিনা ছানডে আৰু ইউনিয়ন বাজেট ডে। চ' মাৰ্কেট অ'পেন থকা দেখিবলৈ পোৱা যাব। তো ইয়াত দেখিব পাৰিছে যে 16 জানুৱাৰী 2026 ফ্ৰাইডেত NSE আৰু BSEয়ে ছেপাৰেট চাৰ্কুলাৰৰ জৰিয়তে এই বিষয়ে আপডেট দিছে আৰু সকলোবোৰ ছেগমেণ্ট নৰ্মেল ডেৰ দৰে ট্ৰেডিং হ'ব। ইয়াত এই বিষয়ে উল্লেখ কৰা আপুনি দেখিব পাৰিছে। চ' 1 ফেব্ৰুৱাৰীৰ দিনা নৰ্মেল ডেৰ দৰে NSE আৰু BSEয়ে কাম কাজ কৰিব আৰু ফাণ্ড ছেটেলমেণ্টতো কোনো ধৰণৰ ডিফাৰেঞ্চ দেখিবলৈ পোৱা নাযাব। তো এই ভিডিঅ'ৰ জৰিয়তে আপোনাক 1 ফেব্ৰুৱাৰীৰ ৱৰ্কিং ছানডেৰ বিষয়ে ডিটেইলত আপডেট দিয়া হ'ল। চ' যি ছানডেৰ কথা ইয়াত কোৱা হৈছে সেইটো কামিং ছানডে নহয়, 1 ফেব্ৰুৱাৰীৰ ছানডেৰ কথা কোৱা হৈছে। তো যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিল, লাইক শ্বেয়াৰ কমেণ্ট আদিবোৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। See you guys in the next video. Till then, take care. Bye bye. জয় আই অসম।